जनाय मुंखर सेलेक्ट फरायसालिमानि बर' बिफाननि फोरोंगिरिखौ लाना बेले-बेजे थासारि गोबां बोसोर सरकारनि बेथन गैयाजासे हरेन ब्रह्म मुंनि सुबुङा मुंखर सेलेक्ट फरायसालिमायाव बर' आयदाखौ फोरोंगासिनो दंमोन। नाथाय दिनै सरकारनिफ्राय सुबिदा मोननो थांनायाव हरेन ब्रह्मनि जायगाया सेख'जादों। गोबाव सम बेथन गैयालासे खस्थ' खालामनानै फोरोंदोंमोनब्लाबो दिनै फोरोंगिरि हरेन ब्रह्मआ गावनि मोनथायखौ सेख'जादों। मुंखर सेलेक्ट फरायसालिमायाव बर' बिफानाव सरकारारि फोरोंगिरि गैया। अब्लाबो गोबाव समनिफ्रायनो हरेन ब्रह्म मुंनि सुबुङा खस्थ'यै बेथन मोनाब्लाबो फोरोंबोबाय थादोंमोन। नाथाय दिनैनि समाव आसाम सरकारा फोरोंगिरि आनजादनि थाखाय बिजाथि गसंनो बिथोन होनायाव फोरोंगिरि हरेन ब्रह्मनि अनगायै आरोबाव सनाराम बसुमतारी मुंनि गुबुन बिजाथि ओंखारबावदों, जायखौ लानानै जनाय मुंखर सेलेक्ट फरायसालिमायाव दुंहाव थासारि नुजाथिदों। मख'नो गोनांदि आनजादनि थाखाय हरेन ब्रह्मनि हेंथायै गसंनो फैनाय सनाराम बसुमतारीखौ जनाय हालामनि गोबां आफाद सुबुंफोरा जयै होबथानो नाजादोंमोनब्लाबो होबथानो हायाखै। फारसेथिं जनाय मुंखर सेलेक्ट फरायसालिमानि बर' बिफाननि फरायसाफोरा जोंनो हरेन ब्रह्म सारखौ नांगौ, सनाराम बसुमतारीखौ नाङा, जोंनो गोदान बिजाथि नाङा बायदि बायदि स्ल'गान होनायाव जनाय पुलिस बिफाना हरेन ब्रह्म बिथांखौ हेफाजाब होफैनाय 4 सुबुंखौसो हमनानै लाङो। সৃষ্টি হৈ গ'ল। ইয়াৰ বিষয়ে এতিয়া মুংখৰ সেলেক্ট কলেজত আমাৰ বড়ো ডিপাৰ্টমেণ্টৰ পোষ্ট মানে এটা ইয়াতে আহিছিলে আৰু সেই পোষ্টটো পাবৰ কাৰণে আমাৰ ইয়াতে আগৰ পৰা লাগি থকা হৰেন ব্ৰহ্ম দেৱে আগৰ পৰা আজি 6 বছৰমান আগৰ পৰা ধৰি মানে বড়ো পোষ্ট ডিপাৰ্টমেণ্টটো ইয়াতে সি ক্ৰিয়েট কৰিলে। সি মানে বহুত কষ্টৰ মাজেদি সেইটো ফিজিকেলি আৰু মেণ্টেলি কষ্ট কৰি পেলাই আজি বড়ো ডিপাৰ্টমেণ্টৰ পষ্টটো ইয়াতে ক্ৰিয়েট কৰিলে। এতিয়া গভৰ্ণমেণ্ট তৰফৰ পৰা এতিয়া মানে চাকৰিৰ কাৰণে এটা মানে পষ্ট যেনিবা এপ্লাই কৰিব পাৰে বুলি তেনেকৈ মানে ঘোষণা দিলে। তাৰপাছত আমাৰ ইয়াতে চিমেণ্ট চাপৰি আৰু বিভিন্ন জেগাৰ পৰা আহি পেলাই এই পষ্টটো এপ্লাই কৰিলে। তাতে আজি ইণ্টাৰভিউ আছিলে। সেই ইণ্টাৰভিউৰ দিনাখন আজি আমি জনাই আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু লগতে আমাৰ জনাই অঞ্চলত যিমান আমাৰ বড়ো জাতীয় সংগঠন আছে সকলোৱে মানে মিলি পেলাই আলোচনা কৰি পেলাই মানে আগৰ পৰা যিজন মানুহে বড়ো পষ্টটো ক্ৰিয়েট কৰিছে তেখেতেই পাব লাগে বুলি আমি মানে এটা সিদ্ধান্ত লৈ পেলাই আজি আলোচনা মানে আমি কৰিব লৈছিলোঁ। আৰু সেইটো কোনো আমাৰ ইয়াতে ভাইলেঞ্চ কৰা এইটো নহয়, আমাৰ নন ভাইলেঞ্চ আছিলে সেইটো। তাৰপিছত আমি বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যোনজন কেণ্ডিডেটবিলাকে আজি ইয়াতে মানে বড়ো পষ্ট এপ্লাই কৰিছিলে। আৰু আপোনালোকে সকলোৱে জানে আজি জনাই নিচিনা জেগাত বড়ো পষ্ট পোৱাটো ইমান ইজি নহয়। জনাই নিচিনা জেগাত আজি আগৰ পৰা যিমান মানে মাষ্টৰবিলাক আহিছিলে ইয়াতে বড়ো পষ্টৰ কাৰণে তেখেতসকলে চাৰেণ্ডাৰ হৈ পেলাই গুচি গৈছে যে ইয়াতে বড়ো ষ্টুডেণ্ট মানে আমি গোটাব নোৱাৰিম, সেইটো কাৰণে আমি কৰিব নোৱাৰিম বুলি চাৰেণ্ডাৰ কৰি গৈছে। আজি কোনোবা মানে এজনে ইমান কষ্ট কৰি সিনি বড়ো পষ্টটো আনি আৰু ষ্টুডেণ্ট ইয়াতে একঠাটা কৰি পেলাই আজি বড়ো পষ্টটো কৰিলে। তাৰপিছত এতিয়াহে মানে বেলেগ বেলেগ মানুহবিলাকে এতিয়া আহি পেলাই জেগাটো দখল কৰিব লৈছোঁ। আজি এটা পৰীক্ষা আছিলে। পৰীক্ষা মানে এছিষ্টেণ্ট প্ৰফেচাৰ চিলেকশ্যন হ'ব লাগিছিলে। তাত এজন বড়োৰ মানে প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ একজেক্টলি মই নাজানো, আপোনালোকে কৰ্তৃপক্ষক সুধিলে গম পাব। সেই ইণ্টাৰভিউৰ কাৰণে 4জন কেণ্ডিডেট আছিলে। কিন্তু ইয়াৰ যোনজন লোকেল ষ্টুডেণ্ট ইউনিয়ন বা বড়ো ষ্টুডেণ্ট ইউনিয়ন আৰু লোকেল কিছুমান ক'ৰ মানুহ আহিছে নাজানো, চবেই মিলি লৈ অবষ্ট্ৰাকশ্যন কৰিলে যে আমি চিমেণ্ট চাপৰি ল'ৰাক ইয়াত পৰীক্ষা দিব নিদিওঁ। কিন্তু এইটো এগেইনষ্ট দ্য ডেম'ক্ৰেটিক প্ৰচেছ ন। সেইকাৰণে আমাৰ পুলিচ আহিলে, পুলিচে তেওঁলোকক বাধা দিলে। বাধা দিলেও তেওঁলোকে মানা নাছিলে। অলপ হাত চাত তেওঁলোকে পুলিচৰ ওপৰত লগাইছে। আমি কথা কৈ অলপ CRPF লগাই তেওঁলোকক আঁতৰালোঁ আৰু আমাৰ যোনটো ইণ্টাৰভিউ হ'ল ধুনীয়াকৈ হ'ল। তাৰ মাজত কিছুমানে ইনষ্টিগেট কৰিছিলে মাজত, তেওঁলোকে পুলিচে চাব, পুলিচে আপোনালোকে জনাব। আটক কৰিছে নেকি? কেইজনমানক আটক কৰা হৈছে। পুলিচৰ পৰা আপোনালোকে বেছি ইনফৰ্মেশ্যন পাব। আৰু মই এতিয়া তাৰ এখন ৰিপৰ্ট এখন দিম, তাৰপিছত আপোনালোকে গম পাব। থেংক ইউ। আমাক খবৰ কৰিছিলে যে মুকুক চেলেং কলেজত আপোনাৰ এছিষ্টেণ্ট প্ৰফেচাৰৰ আজি ইণ্টাৰভিউ আছিলে বড়ো কথাই। আমি খবৰ পালোঁ যে যথেষ্টসংখ্যক বড়ো কমিউনিটি ওমেন আৰু স্থানীয় কিছুমান মানুহে আহি থানা ঘেৰাও কৰিছে। এজন কেণ্ডিডেটৰ কলেজখন ঘেৰাও কৰিছে। এজন কেণ্ডিডেটক আবদ্ধ কৰি ৰাখিছে। তেখেতৰ আজি ইণ্টাৰভিউ দিব আহিছিলে আৰু অলপমান ফেভাৰিজিম আছিলে। তাৰপিছত আমি উপস্থিত হোৱাৰ লগে লগে তেখেতলোকে বিভিন্ন ধৰণে
আৰু শ্লোগান কৰি কিনে তিনিজন ল'ৰা আছিল এক্সাম দিবলৈ ইণ্টাৰভিউ দিবলৈ ল'ৰাজনক আবদ্ধ কৰি ৰাখে যোনটো গণতান্ত্ৰিক প্ৰক্ৰিয়া হ'ব লাগে আমাক প্ৰিন্সিপালে আমাক ক'লে আমাৰ লগত নিৰ্দিষ্ট আছিলে সেই হিচাপে সুকলমে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি ইণ্টাৰভিউটো আমি সফল কৰিছোঁ এতিয়া ইণ্টাৰভিউত আপোনাৰ ইউনিভাৰ্চিটিৰ পৰা লেটাৰ আহিছে বা যিসকল বিষয়বোৰ তেখেতলোকে চিলেক্ট কৰিলে অন মেৰিট বেচিছ আৰু যিখিনি সময়তে আমাৰ স্থানীয় বড়ো মহিলা আৰু যোনটো কমিউনিটিয়ে শ্লোগান কৰিছিলে অলপ পুলিচৰ লগত তেখেতলোকে খেলা হেঁচা কৰিছে আমাৰ ডিউটিটো বাধা দিছে আমাৰ গালৈ কিনি নিক্ষেপ কৰিছে পানী বটল নিক্ষেপ কৰিছে সেই হিচাপে আমি এটা কেছ ৰুজু কৰিব লাগিব হ'ব পাৰে আমি ওপৰ মহলৰ লগত ইতিমধ্যে আমি আলোচনা কৰিছোঁ আৰু ইয়াৰে তিনিজন ব্যক্তি আৰু এগৰাকী মহিলা আমি ইতিমধ্যে সোধ পোছৰ কাৰণে আমি আটক